কণমানিসকলক শিক্ষিত কৰাৰ স্বাৰ্থত তিনিচুকীয়াত শৈশৱ উদ্বোধন সমাজৰ কণমানিসকলক উচিত শিক্ষাৰে শিক্ষিত কৰি তোলাৰ মানসেৰে সোমবাৰে তিনিচুকীয়াত উদ্বোধন কৰা হয় এক শৈশৱ নামৰ বহুমুখী শিক্ষা প্ৰতিষ্ঠান অভিজ্ঞ শিক্ষয়িত্ৰীদ্বয় শ্ৰীমতী প্ৰীতি অধ্যাপক আৰু ৰিচা ভূঞাই অনুষ্ঠানটিৰ প্ৰতিষ্ঠাপিকা হিচাপে তেখেতসকলে সংবাদ মাধ্যমক এনেদৰে কয় এই সময়ত অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ তিনিচুকীয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ অধ্যাপক ডক্টৰ জ্যোতি প্ৰসাদ চলিহা আৰু তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুন্দুভি ভট্টাচাৰ্য তিনিচুকীয়াৰ বৰদলৈ নগৰত আৰম্ভ হ'বলগীয়া এই শিক্ষানুষ্ঠানৰ নামভৰ্তিকৰণ চৰকাৰী বিধি অনুযায়ী ইতিমধ্যে আৰম্ভ কৰা হৈছে আপোনালোকে যেহেতু এখন শৈশৱৰ বাবে এখন ধুনীয়াকৈ এখন স্কুল আজি উন্মোচন কৰিছে বা মুকলি কৰিছে এই ক্ষেত্ৰত আপোনালোকৰ কোন শ্ৰেণীৰ পৰা এই ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব আমাৰ ইয়াত প্লে হাউচ আছে নাৰ্চাৰী LKG UKG প্লে হাউচত 2 বছৰৰ পৰা 3 বছৰৰ ভিতৰৰ শিশুখিনি আৰু নাৰ্চাৰী 3 বছৰ প্লাছ 3+ আৰু LKG 4+ এনেকৈ 1 ইয়াৰ কভাৰ কৰি পিনে UKG-লৈকে আমি ষ্টাৰ্ট কৰিছোঁ এতিয়া বৰ্তমান যেহেতু আৰম্ভ কৰিছে আপোনালোকৰ আৰম্ভৰ মানে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে স্কুলখন উত্তৰণৰ ক্ষেত্ৰত কেনেধৰণৰ কি ষ্টেপ ল'ব যাতে ষ্টুডেণ্টবিলাক ইয়াৰ প্ৰতি এই স্কুলৰ প্ৰতি ইণ্টাৰেষ্টেড হওক বা আকৰ্ষণ আমি স্কুলখনত একচুৱেলি খালি পঢ়াটো ইম্পৰ্টেঞ্চ নিদিওঁ আমি অল অভাৰ ডেভেলপমেণ্টটো আমি ইম্পৰ্টেঞ্চ দিম যাতে তাহাঁতি মানে এইখন ছ'চাইটিৰ পৰা এই স্কুলখনৰ পৰা যেতিয়া ওলাই যায় তাহাঁতি এটা ফুল পেকেজ হৈ পেলাই ওলাই যায় আমি সেইটো মানে সদায় ট্ৰাই কৰিম আপোনালোকৰ ইয়াতে ইনফৰ্মেল এডুকেশ্যন যিটো ছিষ্টেম আমাৰ এডুকেশ্যন ছিষ্টেম ইনফৰ্মেল এডুকেশ্যনৰ কিবা ব্যৱস্থা কৰা হয় ইনফৰ্মেল এডুকেশ্যন যেনেকৈ ফাইনেন্সিয়েল মেনেজমেণ্ট তাহাঁতি এটা পিগি বেংকত কেনেকৈ পইচাটো ৰাখিব পাৰে সেই বস্তুটো আমি নতুনকৈ এটা আনিম আৰু কিছুমান বেলেগ এক্টিভিটি ইণ্ট্ৰডিউচ কৰা হ'ব আৰু আপোনালোকৰ যিবিলাক আজি কাৰ্যসূচী আপোনালোকে উন্মোচন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যি আপোনালোকৰ প্ৰস্তুতি পৰৱৰ্তী পৰিকল্পনা কি আপোনালোকৰ পৰৱৰ্তী পৰিকল্পনা বুলি ক'বলৈ এতিয়া আমাৰ একেবাৰে ষ্টাৰ্টিং একদম যিহেতু ষ্টাৰ্টিং তো আমি একেবাৰে সৰু শিশুখিনিহে পাইছোঁ যিখিনি আপোনাৰ 2 বছৰ প্লাছ আৰু 3 বছৰ সিহঁতে ঘৰখনৰ পৰা ওলাই আহি পুনে স্কুলখনলৈকে আহিছে তো আমি কিমান পাৰোঁ সিহঁতক ঘৰুৱা এটা পৰিৱেশ দি সিহঁতক এক্টিভিটি থ্ৰু দি সিহঁতৰ শাৰীৰিক মানসিক আধ্যাত্মিক যিটো দিশ সেই গোটেই তিনিটা দিশতে আমি আগবঢ়াই নিম বুলি আমি ভাবিছোঁ তেনেকুৱা কৰিছোঁ আৰু আমাৰ যিহেতু স্কুলখন ডিজিটেলি কাৰিকুলাম এক্টিভিটিজৰ ওপৰত ডিপেণ্ডেণ্ট স্মাৰ্ট স্কুল হয় যিহেতু তো সিহঁতে আমি অকল সিহঁতৰ লিখা আৰু পঢ়াৰ ওপৰত গুৰুত্ব দিয়া নাই সিহঁতে দেখি সিহঁতে ফিজিকেলি সেই বস্তুটো কৰি তাহাঁতি তাৰ মানে অভাৰঅল গোটেই যিটো নলেজ যিকোনো এটা বস্তুৰ যেনেকৈ পানী দিয়া